আপুনি আজি ইয়াত আহি এই খেল উপভোগ কৰিলে, এই খেলৰ বিষয়ে আপুনি কি ক'ব? আমাৰ চিৰাং জিলাৰ দেউচিৰি গাঁৱত আমাৰ SB ক্লাবৰ দ্বাৰা যি দাসাই কাপ ফুটবল টুৰ্নামেণ্ট ইয়াত আয়োজন হৈছে। আমি জানো মতে এইটো সেকেন্ড দাসাই কাপ। তেখেতসকলে আজি ফাইনেল দিন সুন্দৰভাৱে যোৱা কেইদিনমানৰ পৰা ইয়াত খেলটো তেখেতসকলে আৰম্ভ কৰিছে আৰু ডিচিপ্লিনটো মেইনটেইন কৰি সুশৃংখলাভাৱে ইয়াত খেলটো আজি ফাইনেল পৰ্যায়লৈকে লৈ আছে। আজি ৰুণিখাতা আৰু দেউচিৰি ফাইনেল গেমটো ইয়াত চলি আছে। মই ভাবোঁ আৰু যিমান ৰাইজে ইয়াত ওলাই আছে খেলপ্ৰেমী ৰাইজ, আমাৰ এই গাঁৱৰ ৰাইজ বিশেষকৈ ফুটবলৰ যি তেখেতসকলৰ মানে নিচা ইয়াত আমি দেখিবলৈ পাওঁ। শিলদল ভাঙি ৰাইজে ইয়াত ওলাই আহিছে। খেতি পথাৰৰ কামটো জাষ্ট সমাপ্ত কৰি আজি ভাল এটা খেল উপভোগ কৰিবলৈ ইয়াত মানে সমবেত হৈছে। জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত সকলোৱে একেলগে আছে। গতিকে এইটোৱে এটা আমাৰ কালচাৰ, এইটো এটা আমাৰ পৰিচয়, এইটো আমাৰ BTRৰ এটা পৰিচয়। আজি ইয়াত সকলো জাতি জনগোষ্ঠী আমি দেখিবলৈ পাইছোঁ। এই ধৰণৰ যি মানে মিলা প্ৰীতিৰ যি এনাজৰীটো আমাৰ ইয়াত আগৰ পৰা চলি আছে আৰু ভৱিষ্যত চলি যাওক। আৰু BTR চৰকাৰৰ ফালৰ পৰা এইটো মেইন এজেণ্ডা লৈ BTRত এটা পাৰ্মানেণ্ট পিছ আনাৰ কাৰণে BTRত সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দি BTRক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ BTRৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে। ইয়াত আমাৰ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে তেখেতক সমৰ্থন দি আজিৰ এই পৰ্যায়লৈকে আহিছে। গতিকে মই ভাবোঁ যি খেলটো ইয়াত উদ্যোক্তাসকলে যে আয়োজন কৰিছে তেখেতসকলক মই ধন্যবাদ দিওঁ আৰু খেলুৱৈসকলক মই শুভেচ্ছা দিওঁ। আৰু খেলুৱৈসকলে নিজৰ যি পাৰদৰ্শিতাটো ভালকৈ দেখাই ইয়াৰ খেলপ্ৰেমী ৰাইজক সন্তুষ্ট কৰিব বুলি মই আশা কৰিছোঁ। আৰু আগন্তুক দিনত আৰু ইয়াতকৈ ধুনীয়া খেলটো আমাৰ ইয়াত মানে বিভিন্ন ক্লাবে হওক বা ৰাইজে ইয়াত আয়োজন কৰিব বুলি মই আশা কৰিছোঁ। থেংক ইউ। খেলখন আজি ফাইনেল আছিল আৰু সকলো আমাৰ মিডিয়া কৰ্মী লগতে আমাৰ মুখ্য অতিথি আমাৰ MP জয়ন্ত বসুমতাৰী লগতে আমাৰ MCLA মাধৱ ছেত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু লগতে যিমান আমাৰ আকচুৰ জাতীয় সংগঠনৰ আছিল সভাপতি চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি নিশ্চল গিৰিদেৱ আৰু আমাৰ দেউচিৰি ইউনিটৰ সভাপতি অনুৰাগ তিনচিনা আৰু লগতে আমাৰ চুনগাঁও আঞ্চলিক সভাপতি নবীন থাপা সকলোৱে একদম আমাৰ সহযোগিতা আগবঢ়াইছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। লগতে আমাৰ এই দশই কাপটো অনাগত দিনত আৰু মানে ভালকৈ পৰিচালনা কৰিব পাৰিম বুলি আমি আশাবাদী আৰু অনাগত দিনত আমি আৰু ভাল মানে খেলটো মানে পাতি যাম বুলি আমি ভাবিছোঁ। আজি আমাৰ জিতা যোনটো ফাৰ্ষ্ট আছিল তেখেতক আমাৰ 50,000 কেছ প্লাছ ট্ৰফি আছিল আৰু লগতে যোনটো ৰানাৰ্ছ আপ আছিল তেখেতক ট্ৰফি প্লাছ 30,000 কেছ আছিল। আৰু এই আজি ফাইনেল খেলখন ৰুণিখাতা টেনজিং ক্লাব আৰু মুৰ্মু FC দেউচিৰিৰ মাজত প্ৰতিযোগিতা হৈছিল আৰু খুব সুন্দৰভাৱে আমাৰ খেলখন পৰিচালিত হৈছে। আৰু লগতে আমাৰ যিমান উপস্থিত ৰাইজ আছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শান্তিপুৰ দাঁতগাড়ী ৰুণিখাতা আৰু অঞ্চলৰ যিমান ৰাইজ আছিল তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিমান আমাৰ আমন্ত্ৰিত অতিথি আছিল সকলোৰে মই নাম ল'ব পৰা নাই, মোক ক্ষমা কৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ খেলখন সামৰি মাৰা হৈছে। আমাৰ এইটো হ'ল দশই কাপ, গোৰ্খা মা জাতিৰ এটা ডাঙৰ এইটো উৎসৱ পৰ্ব। এইটো আমাৰ উৎসৱটো যাতে সকলৰ মাজতে বন্ধুত্ব থাকি মানে সকলোৱে জানে যে দশই মানে কি। যেনেকৈ বড়ো আদিবাসী অসমীয়া ৰাজবংশী সকলোৱে যাতে আমাৰ উৎসৱটো আৰু ভাল পায় মানে বুজি পায় মানে সকলোৱে মিলি যাতে উপভোগ কৰে তাৰে উদ্দেশ্যত আমি এই খেলখনটো আয়োজন কৰিছিলোঁ। बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। सेरफांगुरि बाजाज शोरूमा फुजा 2024 धामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा सेप्तेम्बरनिफ्राय 30 अक्ट'बर फुजा 2024 धामाका अफारनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमाव खुंफुंजानाय फुजा धामाका अफाराव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरूमा लाबोनाय अफारफ्रानो जाबाय 5 लिटार पेट्रल फ्रि,
फ्रि प्रेसार कुकार फ्रि हेलमेट एक्सचेन्जनि एभेलेबल लोगोसे केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरो बाइक बायगिरिफोरनो फ्रि लटारि कुपनबो हरनाय जागोन बे लटारि कुपनाव जाखाङोब्ला वाशिं मेसिन रेफ्रिजारेटर एन्ड्रइड टिभि स्मार्ट वाच आरो एन्ड्रइड फन बेफोर मोनबा प्राइजफोरखौ मोननो हागोन नोंथाङा आबुङै मिथिबावनो थाखाय 6038171919 9101598021 आरो 9101547892 जानबुं नाम्बाराव खौरां लाहरनो हागोन